গতিকে আন কামবিলাক কৰোঁ কিন্তু এই দেওবাৰ ভূমিকা হয় গতিকে এতিয়া মানুহে এই মই দুখন জিলা এই দক্ষিণা কৰিলে কিন্তু বহি আছে বাহিৰত কি কৈছে দক্ষিণা কৰিলে আছে হ'ব দিয়ক পইচা দিলে দক্ষিণা কৰিলে তেওঁ বাহিৰত লৈ আছে বহাই আচ্ছা লখিমপুৰ ধেমাজি তাৰপিছত ডিব্ৰুগড় বুলি ক'লে আৰু আছে তিনিচুকীয়া কৈ আছো ইয়াতে অকল হাঁহ কুকুৰা নহয় হাঁহ পাৰ কুকুৰা ছাগলী গাহৰি মহ মিঠুন চব পূজা কৰিব পাৰে আৰু চব বিহিতভাৱে ইয়াত থিয় কৰাব লাগে কিন্তু চাৰিদিনীয়াকৈ ইয়াত থিয় কৰি বাঢ়ি আহিব আৰু যিসকল আমাৰ সৰু মিচিং কছাৰী আহোম সেনেকুৱা জাতীয় ৰাইজে ঘৰত দেওৰ বনাই ঘৰত দেওৰ সকাম কৰি আমাৰ দেওৰ খাই তাৰ দেওৰ কিন্তু লাল চলাই আমি বিদেশী আমাৰ দেশীয় তাৰপিছতে যিসকল খাই তেওঁলোকক বুজাই দিব লাগে সেই তেওঁলোকৰ লগ বনাই খাই পাতে সেই গতিকে সদায় জীৱটোকে পাৰে সেইবাবেও আমাৰ মানুহ আৰু যিসকলে যুৱক নকৰে তেওঁলোকে পেচা কৰ্ম মান হয় সেইবাবেও আমাৰ দেও গতিকে আপুনি কি পূজা দিব আপুনি এতিয়াই জ্ঞান এই দুটা কথা জ্ঞান জ্ঞানেই হ'ল মূল লক্ষ্য আৰু উদ্দেশ্য গতিকে 1990 চনত আবুংখন গাঁও আছে তেতিয়াৰ পৰা ইয়াত বেংগলী ধৰ্ম সম্পূৰ্ণ খোৱা প্ৰত্যাহ্বানৰ ৰীতি নীতিয়ে আৰম্ভ হয় আজি যদিও চাউল যোগাৰ কৰাৰ পিছত 45জন ৰজাই ৰাজত্ব কৰিলে শিৱসাগৰ দৌল দেৱালয় বনালে কিন্তু দৌল এই আহোম পৰম্পৰা ৰীতি নীতিয়ে তাই লগাৰে বেংগলী ধৰ্ম খোৱা জেগা নাই মাত্ৰ এই দেখুৱায় গতিকে ইয়াতে সেই দেওসকলে সেই সুবিধাটো পাই আমাৰ অসমৰ ৰাইজক গাত যি লাগে তাকে দি আছে যিমানবিলাক বড়ো মিচিং কছাৰী সিংহ চিৱা মিচিং কোচ কবিতা বামুণ উঘাই আহোম যিমান জাতিয়ে নহওক সকলোকে ইয়ালৈ যোনে আহিছে তাকে তেওঁ আশীৰ্বাদ দিয়ে কোনে দিছে অৰ্থাৎ চাউলুং চুকাফাই যাক পূজা কৰিছিলে সেই সকল দেওকে আমি 1990 চনৰ পৰা পূজা কৰিছোঁ আৰু সেই সকল দেৱে আমাক আশীৰ্বাদ কৰে গতিকে সেই সকল দেৱে আশীৰ্বাদ দিয়াৰ কাৰণে আজি এই হাবুংখনিত মহিমাময় হাবুংখনিত যি বিচাৰিছে তাকে পায় ক'বলৈ মন যায় কিন্তু ক'বলৈ সময় নাই গতিকে ইমানকে ক'লোঁ এতিয়া আপোনালোকে ধ্যান কৰিব
Thank you.